গাড়ীখন ৱাছ কৰিবলৈ। এয়া গোবিন্দ কাৰ ৱাছ এণ্ড ডিটেইলিং চেণ্টাৰ। তো আপোনালোকে গোপাল বজাৰ প্ৰেমদা হোটেল পাৰ হৈ অকণমান আহিয়ে আপোনালোকে এই চেণ্টাৰটো পাব। তো আপোনালোকে আহক, ইয়াতে ফৰ্ম ৱাছ, ড্ৰাই ক্লিন, স্ক্ৰেপ ৰিমুভিং, ইণ্টেৰিয়ৰ পলিচ সকলোখিনি হয়, আউটাৰ পলিচ গোটেইখিনি হয়। তো চাই থাকক, মই কেনেকৈ দেখি এয়া মোৰ নেটবোৰ চাফ কৰি আছে ৰাতুলে। চাওক সুন্দৰভাৱে নেটবোৰ চাফ কৰি দিছে। টপ গিয়াৰৰ লেমিনেশ্যন মেট লগাইছিলোঁ। আপোনালোকে চাই থাকক, দেখিব লৈছোঁ মোৰ গাড়ীখনৰ অৱস্থা। এয়া মোৰ গাড়ীখনৰ অৱস্থা আপোনালোকক দেখুৱাইছোঁ, ইমান বেয়া অৱস্থা। চাওক কিনো কৰে। এয়া চাওক, আপোনালোকক মই গাড়ীখনৰ মোৰ তলটো দেখাই দিছোঁ, কি সুন্দৰকৈ চাফ কৰি দিছে। এয়া চাওক, মই গাড়ীখনৰ তলটো দেখাই দিছোঁ আপোনালোকক, কি সুন্দৰকৈ চাফ কৰাই দিছে। তো আপোনালোকে এনেকৈ ৱাছ চেণ্টাৰত পাৰিলে মাহেকত বা পষেকত এবাৰ হ'লেও এনেকুৱাকৈ ল'ব। চাওক কি সুন্দৰকৈ দিছে, আপোনালোকে দেখুৱাইছোঁ। মোৰ কাৰ ৱাছ হৈ গ'ল। এতিয়া আমি কৰিম পলিচ। তো চাই থাকক, এতিয়া আমি কৰিম পলিচ আৰু ভেকুৱাম ক্লিনাৰ। এয়া চাওক,
ফাইনেলি আমি আমাৰ কাৰ ৱাছ কৰিলোঁ। তো চাই থাকিব আপোনালোকৰ যদি এনেকুৱাকৈ কাৰ ৱাছ কৰিব লগা আছে তেতিয়াহ'লে আহক গোবিন্দ কাৰ ৱাছ চেণ্টাৰলৈ। মই এড্ৰেছটো এবাৰ কৈ দিছোঁ, প্ৰেমদা হোটেল পাৰ হৈ অকণমান আহি আপোনালোকে স্বয়ম্বৰ বিবাহ ভৱন পাব। স্বয়ম্বৰ পাৰ হৈ আপোনালোকে লেফ্ট চাইডে পাব আপোনালোকে গোবিন্দ কাৰ ৱাছ। তো থেংক ইউ।